আমি পাহাৰীয়া যুৱক যুৱতী, আমি কোনোফালে পিছপৰা নহয়। খেতিয়ে হওক বা শিক্ষাই হওক বা আধুনিক যুগৰ কোনো কৰ্মতে আমি ৰৈ থকা নাই। এই ভাৱেৰে প্ৰকাশ কৰিবলৈ গৈছে শিল্পী জেমছ এন.টি. কাঠাৰে তেখেতৰ এই গীতৰ প্ৰাচীন কালৰে পৰা কাৰ্বিসকলৰ নিজস্ব শাসন ব্যৱস্থা আছে। সেইমতে তেখেতসকলৰ প্ৰদেশখনক 4টা ভাগত বিভক্ত কৰা হয়। সেইকেইটা হৈছে ৱাংখাং, চিংথাং, আমুল আৰু মিৰলং। এই 4খন প্ৰদেশৰ ভিতৰতে কেৱল মিৰলং প্ৰদেশৰ ৰাজ্যপালেহে ৰজাৰ অনুমতি লৈ শাসন কাৰ্য কৰিব পাৰে। এসময়ত ৱাইচং মানে এখন বিখ্যাত ৰজাৰ এই মিৰলং প্ৰদেশখনৰ ৰাজ্যপাল আছিলে। তেখেতৰ দিনতে কলং আৰু কপিলী নদীৰ এই ৰাজ্যৰ অন্তৰ্ভুক্ত আছিলে। সেই সময়ত এই ৰাজ্যখন সকলো দিশতে চহকী আছিলে। এই ৰাজ্যপালজনৰ বিষয়ে এইবাৰ শিল্পীয়ে গাবলৈ লৈছে। Oh
দেশৰ সকলো মানুহ সকলো জাতিৰ উন্নতিৰ কাৰণে আৰু শান্তিৰ কাৰণে চিন্তা কৰা উচিত কিয়নো এই সকলো মানুহে হৈছে পৰম পিতা ঈশ্বৰৰ সন্তান এই কাৰ্বি জাতি সেই পৰম পিতা ঈশ্বৰৰ সন্তান এই ভাৱেৰে প্ৰকাশ কৰিছে শিল্পী জোন্স ইমতি কাঠাৰে তেখেতৰ এই গীতৰ মাজেৰে
tuôn tình chảy non có pergi jadi hot di I